বেক টু ইউটিউব চেনেল পুমা ব্লগ। চ' গাইছ আপোনালোকৰ মই এতিয়া বৰ্তমান গৈ আছোঁ লক্ষী য'ত মানে লক্ষী ধান হয় মানে ধানৰ শিলৰ পাহাৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান। চাওক গাইছ মই এতিয়া বৰ্তমান আজি আহিছিলোঁ য'ত মানে ধান হয় মানে শিলৰ ওপৰতে ধান হয়। আপোনালোকক দেখুৱাম ভিডিঅ'টো আপোনালোকে স্ক্ৰীন নকৰাকৈ চাব বুলি আশা কৰিছোঁ। এতিয়া মই বৰ্তমান গৈ আছোঁ ইয়াত পাহাৰ মই গৈ আছোঁ বৰ্তমান। চ' গাইছ আমি এতিয়া বৰ্তমান গৈ আছোঁ মানে লক্ষী শিল চাবৰ কাৰণে আৰু তাত মানে ধান আছে। ধানটো এতিয়ালৈকে মানে ওলোৱা নাই কিন্তু ছিজনটো 12 মাহে মানে এইটো মানে ধানটো গোটেইখিনি লাগি থাকে বোলে। এতিয়া মই বৰ্তমান গৈ আছোঁ পাহাৰে এতিয়া শিলে মানে বগাই যাব লাগিব। এতিয়া বৰ্তমান চাব গৈ আছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই বৰ্তমান আহি পাইছোঁ এই লক্ষী শিলৰ ওচৰলৈ আৰু শিলটো কেনেকুৱা কি দেখুৱাম আপোনালোকক। তাত মানে 12 মাহে পানী থাকে আৰু 12 মাহে বোলে ধানো থাকে। এতিয়া মই কেনেকুৱা কি হয় আপোনালোকক দেখুৱাম। বৰ্তমান আহি পাইছোঁ ওচৰ আহি পাইছোঁ আৰু দেখুৱাম গাইছ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মই বৰ্তমান আহি পাইছোঁ লক্ষী মা য'ত আছে তাত মানে আহি পাইছোঁ। চব গাইছ চাব গাইছ, এইখিনি হ'ল লক্ষী মা থকা ঠাই আৰু আহি পালোহি এতিয়া বৰ্তমান আহি পাইছোঁ। চাওক গাইছ, এতিয়া মই বৰ্তমান আহি পালোহি। এইখিনি হ'ল ইয়াত বোলে চেণ্ডেল খুলি আনি যাব লাগিব। চেণ্ডেল খুলি থৈছে, ময়ো চেণ্ডেল খুলি থৈ যাম এতিয়া বৰ্তমান। ইয়াত চেণ্ডেল খুলি থৈছে গাইছ, ময়ো এতিয়া চেণ্ডেল খুলি আহিম। মোৰ পিছফালে আছে লক্ষী মা আৰু এইফালে লক্ষী মা য'ত মানে শিলৰ ওপৰতে বোলে ধান হয় আৰু আজি আহি গ'লোঁ চাব। আৰু শিলৰ ওপৰত মানে 12 মাহে বোলে ধান হৈ থাকে। ইয়াৰ মোৰ পিছফালে আছে দেখিছেনে গাইছ। আৰু শিলত মানে বহুতখিনি মানে ধান হৈ থাকে বোলে আৰু 12 মাহে হৈ থাকে। কিন্তু কেইবাটাও মানে ধান আছে ইয়াৰ মানে 12 মিচ আছে ধানটো। এতিয়ালৈকে মানে সি বৰ্তমান গুটি হোৱা নাই এতিয়ালৈকে। গুটিটো হ'ব আৰু একদিনৰ ভিতৰত হোৱাটো আপোনালোকক চাগে মই ভিডিঅ'ত দেখুৱাব নোৱাৰিম। গাইছ যি কি নহওক মানে ইয়াৰ বোলে লক্ষী মা ইয়াৰ শিলৰ ওপৰতে মানে ধান হয় আৰু এইটো 12 মাহে এনেকুৱা মানে হৈ থাকে বোলে। ইয়াত মানে 12 মাহে পানী এনেকৈ থাকে আৰু ধানো হৈ থাকে। থকা সেইকাৰণে আহি গ'লোঁ, বেছি দূৰ নহয়। আপোনালোকক লোকেশ্যনটো মই দেখুৱাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম কি হয়। আৰু এয়া হ'ল লক্ষী মা। যি কি নহওক মানে আপোনালোকে আহিব পাৰিব। বিভিন্ন ধৰণৰ শিলৰ ওপৰতে ধান হোৱা মই আজি প্ৰথম দেখিছোঁ আৰু আহিছিলোঁ, ভাল লাগিছে। বহুতখিনি ধুনীয়া পৰিৱেশ। শিলৰ ওপৰতে মানে কেতিয়াও পানী ইয়াৰ শুকাই নাযায় মানে বাৰিষাত থাকে, খৰাংকালতো পানী থাকে। আপোনালোকে দেখিবলৈ পাইছে মানে শিলৰ ওপৰতে ধান হয় আৰু পানীও থাকে। ইয়াৰ 12 মাহে মানে পানীখিনি থাকে। চ' গাইছ, আপোনালোকক যদি আহে মই লোকেশ্যনটো দেখুৱাই দিম। ইয়াৰ চাৰিওফালে মানে ধান আপোনালোকক মই দেখুৱাই আছোঁ লোকেশ্যনটো। আপোনালোকে আহিব পাৰিব। ইয়াত ধান মানে শিলৰ ওপৰতে। চাওক গাইছ, বিশ্বাস হোৱা নাই যদি মই আপোনালোকক মই দূৰৰ পৰা দেখাইছোঁ মানে শিলৰ ওপৰতে ধান হয়। এইখিনিত মানে পানী মানে 12 মাহে থাকে আৰু। চ' গাইছ আহক, আপোনালোকে মানে ইয়াত ধুনীয়া এটা পৰিৱেশ পাব, আহিব পাৰিব। যি কি নহওক গাইছ, মানে মোৰ এইটো গালটো এটা ফুলি আছে, ইফালে মানে ফুলা নাই। কাৰণ এইটো মানে যোৱাকালি মানে মোক মানে বৰল এটা মানে কামুৰি দিছিলে। মানে অন্য এনে থাকোঁতে মানে বৰল এটা কামুৰি দিছে। মানে ব্ৰাছ কৰি থকা সময়তে মোক বৰল এটা কামুৰি দিলে। সেইকাৰণে মানে গালটো আজি অলপ ফুলি আছে। মানে ভিডিঅ'টো কৰিবই লাগিব, কাৰণ কিয় আজি মই এইটো শিলৰ ওপৰলৈ আহিছিলোঁ। কাৰণ এইটো ধান হোৱাটো মই আপোনালোকক মই ভিডিঅ'টো দিব লাগিবই। সেইকাৰণে চৌগাছ আহি গ'লোঁ এনেকুৱা। মানে এইফালে আৰু মোৰ ফ্ৰেণ্ডছ আছে, সি বহি আছে মানে তাৰ লগতে দুইটা আহি গ'লোঁ। মানে শিলৰ ওপৰতে ধান হয় বোলে, শুনিলোঁ আহি গ'লোঁ চৌগাছ। যি কি নহওক মানে মোৰ পিছফালে আছে ধান। এতিয়া সি ওলাব আৰু ধান মানে 12 মাহে হৈ থাকে। মানে পানীও কেতিয়াও শুকাই নাযায়। আচৰিত হ'ব আপোনালোকে যে পানী কেনেকৈ থাকে, শিলৰ ওপৰত পানী কেনেকৈ থাকে। বৰষুণৰ পানী থাকে বুলি আপোনালোকে ভাবিছে, কিন্তু বৰষুণৰ পানীটো থাকিবই, তাৰ লগতে 12 মাহে কেনেকৈ পানী থাকে। খৰাং কালতো থাকে, বাৰিষা কালতো থাকে পানী, সদায় পানী থাকে। কিয় থাকে এইটো আপোনালোকে আহিব পাৰিব আৰু চাব। লোকেশ্যনটো মই দি দিম
আপোনালোকে যিসকলে এতিয়ালৈকে অহা নাই ইয়াত আহিব পাৰিব। সকলোৰে প্ৰধান আহাৰটো হৈছে ভাত। ভাতটো আমি কেনেকৈ পাওঁ? খেতি কৰিলে পাওঁ, কিবা কৰিলে পাওঁ, কিন্তু মানে পূজা কৰিব আহি আছে, মানে পূজা কৰিবও আহিছে ইয়াত। মানে চাওক গাইছ, যি কি নহওক মানে ধানটো মানে ৰোৱা নিচিনাই মানে গুচা গুচা হয়। আমি পথাৰত যেনেকৈ ধান ৰুওঁ তেনেকৈ মানে গুচা গুচা হৈ থাকে। আৰু ইয়াৰ শিলৰ ওপৰতে মই আছোঁ। এতিয়ালৈকে মই বৰ্তমান শিলৰ ওপৰতে আছোঁ আৰু মানে আজি ভিডিঅ'টো ইয়াতে মানে সামৰিক শেষ কৰিম বুলি ভাবিছোঁ। কাৰণ কিয় মই শিলৰ ওপৰলৈ আজি আহিছিলোঁ, কাৰণ ধান লক্ষীমা চাবৰ কাৰণে আহিছিলোঁ। আৰু লক্ষীমা যিটো মানে ধানটো মই দেখিছোঁ, এতিয়ালৈকে মানে এটা দুটা ওলাবলৈ চেষ্টা কৰিছে। যি কি নহওক মানে ওলাওক, আৰু ওলোৱা ভিডিঅ'টো আপোনালোকক মানে সম্পূৰ্ণ মই দেখুৱাব নোৱাৰিম। কাৰণ কিয় সদায় মই ইয়াত আহিব নোৱাৰিম, কাৰণ কিয় মোৰ কিছুমান অসুবিধা থাকে। সেইকাৰণে মানে আপোনালোকক গোটেই ভিডিঅ'বোৰ মানে শেষলৈকে মানে দেখুৱাব নোৱাৰিম। बाहेराव tahu ang video mang loki orlong misin ar loki orlong go patima nu ar patima nuya napur video go nina mando aro video go jodi napur jodi kumun ke like rila share rila subscribe rila mane sokol ko lo angi dong aro ina misin loki orlong ina orlong mari ina hondo je kyo mane orlong shalo mai kai do mane orlong shalo mai ka ne pa ko loki orlong undo aro chi thau yo mane fatari malo chi thau aro bu mai thedo eta kisekning na nam sin sesta rido be mai go napro misin punui dong aro punuane pa go tau mane piang ar kumuna habe location go nabu nitha aro paro nya mane yo mane kunu fatari ma hasha mane hacha kunlo yo mane orlong shalo mai ka go nabu nuna mano ar pe video go naburo ai bai lasting khale to mane mai mane kai hedo bego nabu nuna mano je kyo patima hwane khun mai orlong gao mali amo suggest dorla ban khun ang phikang ar kumunung no tau ar poribek to khub kumuna mane orlong shalo mai kawa so guys jiki nong mane বহুত বছৰ ধৰি মানে এখিনি ঠাইত মানে ধান হৈ আহিছে আৰু এখিনি মানে এতিয়া শিলৰ ওপৰতে আছো ইয়াত মানে কোনো মাটি নাই কোনো উকো নাই এতিয়া মানে ধানৰ ওপৰতে মই এতিয়া বৰ্তমান আছো যি কি নহওক মানে বহুত বছৰৰ পৰা ধৰি আহা ধানটো এতিয়ালৈকে মানে এটা দুটা ওলাবলৈ চেষ্টা কৰিছো আৰু এতিয়া মই যামগৈ আৰু যোৱা ভিডিঅ'টো আপোনালোকক যিটো পাৰো সেইখিনি মই দেখুৱাম আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা আৰু শ্বেয়াৰ এটা লগতে কমেন্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে তো জৰবাইৰাও হেবে ব্লগ গো আং মানে কিনিং মাদল পাছিনা হংদ মানে দুটা কথাতে মানে ক'ব লগা হৈছে কাৰণ কিয় অসমীয়া বিলাকো জানিব লাগে আৰু চিৱা বিলাকো জানিব লাগে কাৰণ কিয় হেতু ঠাইটো ক'ত আছে বুলি ক'লে বহুতখিনি এতিয়ালৈকে আহিব আৰু এতিয়ালৈকে জানা নাই এইখিনি ঠাই আহিব লাগিব আৰু ইমানখিনি ভাল লাগিছে খুব কুমুনং মানে তাও হিও ফিমাদি কুমুনং তাও আং তিৱা কথাতে মানে দুটা তিৱা কথাটো আৰু অসমীয়া কথাটো মানে দুটা ব্লগ মানে আজি বনাইছো কাৰণ কিয় তিৱা বিলাকো জানিব লাগে আৰু অসমীয়া বিলাকো জানিব লাগে অসমীয়া ৰাব চিনাকো আৰু তিৱা ৰাব চিনাকো মানে হেবে খাটা আংদ ফিৰি নি ফৰা হিও সংবিৱা মাই অৰলং মানে লখি অৰলংগ নাবুৰ নিনা হালকে ডাঙৰ কমেন্ট মানে বক্সত জনাই আং নাবুৰ মিছিন লোকেশন খুনো আৰু কমেন্ট বক্সত যদি নিনা হালকে দ আং নাবুৰগো সাজা গ মানে হিৱা মিছিন সাঙং সার ফিনা আসুন্দ ব্লগ সিনসিনা মিছিন হিও মানে সাকি ঠেলে দ সাকি মানে কোন পিকামা পূজা দিনা পিটো আৰু লকি অৰলং কিন্তি মাদি কোন পূজা দিনা পিটো সিৱা মান্দ ফিয়নজা এবে বাৰ ঠাইদন গে দ আমসাই নিফৰা সাই টুগাইল সিপুকুন নিফৰা সাই আক টুগাইল প্ৰায় 1 কিলোমিটাৰ হngay দ 1 কিলোমিটাৰে আগল এবে মাই অৰলং হেদ আৰু মাই অৰলং না পুনি না ফিকে মন হngay দ आं कमेन्ट बक्स जनाय सारसानिना आसुंद राव ताव आं लखि अरलंनि पिदो मांगारो एबे अरलं आंनि थामान पेयं हेदं आरो कुमुनांग खुबसि कुमुनांग माने नाबुरनिना आसुंगे द आं जनाय कमेन्ट बक्स जनाय आरो एबे लखि अरलं फिरि फ्रा थेद फिरि फ्रा तोर भिडिअ फिरि फ्रा फं भिडिअ एबे सो गाइस जिकि नং माने बहुत बছৰ ধৰি মানে এখিনি ঠাইত মানে ধান হৈ আহিছে আৰু এখিনি মানে এতিয়া শিলৰ ওপৰতে আছো ইয়াত মানে কোনো মাটি নাই কোনো উকো নাই এতিয়া মানে ধানৰ ওপৰতে মই এতিয়া বৰ্তমান আছো যি কি নহওক মানে বহুত বছৰৰ পৰা ধৰি আহা ধানটো এতিয়ালৈকে মানে এটা দুটা ওলাবলৈ চেষ্টা কৰিছে আৰু এতিয়া মই যামগৈ
বৰ্তমান আহি গ'লো মানে লক্ষী শিলৰ ওপৰৰ পৰা মানে আহি গ'লো গাইজ। চ' গাইজ যি কি নহওক মানে আহিব আপোনালোকেও লোকেশ্যনটো মই দেখুৱাম, আজি দেখুৱাম লোকেশ্যনটো। এইফালে থাকি গ'ল আমাৰ লক্ষী শিলটো, মানে বহুতখিনি ভাল লাগিছে আজি লক্ষী শিলৰ ওপৰৰ পৰা মানে আহি গ'লো। চ' গাইজ যি কি নহওক ভিডিঅ'টো মানে স্কিপ নকৰাকৈ যদি আপোনালোকে শেষলৈকে চাইছে তেন্তে আহক, মই আপোনালোকক লোকেশ্যনটো দেখুৱাম আৰু আপোনালোকক কমেণ্ট বক্সত জনালে মই আপোনালোকক লৈ আহিম। ছিকিমক মানে পৰিৱেশটো আজি বহুত ধুনীয়া লাগিছে আৰু বহুতখিনি পাহাৰৰ ওপৰত আহিছিলোঁ আৰু চাহ গাইছ এতিয়া মই বৰ্তমান গৈ আছোঁ আৰু পৰিৱেশটো বহুত ভাল লাগিছে কিন্তু। চ' যি কি নহওক মানে এতিয়া বৰ্তমান গৈ আছোঁ মই আমচৈ পামগৈ আৰু এতিয়া মানে পাহাৰ মানে বগাই নাই এতিয়া মানে বৰ্তমান গৈ আছোঁ চাই থাকিব ভিডিঅ'টো গৈ আছোঁ। যি কি নহওক মানে ইয়াত আহোঁতে অলপ সাৱধান, কাৰণ কিয় ইয়াত মানে বহুত কিবা কিবি ধৰণৰ বস্তু আছে আৰু আপোনালোকে ইয়াত আহোঁতে অলপ চাই চিন্তি আহিব লাগিব, কাৰণ কিয় ইয়াত কিবা কিবি আছে মানে কিবা কিবি আছে বোলে। চ' গাইছ যি কি নহওক মানে এতিয়া মই বৰ্তমান গৈ আছোঁ, এতিয়া ৰাস্তাই মানে গৈ আছোঁ, পূৰা গৰম লাগিছে আৰু পূৰা ৰ'দ দিছে। চ' গাইছ যি কি নহওক এইটো পাহাৰে আছিলে আমি মানে য'ত আহিছিলোঁ এইটো পাহাৰতে মানে শিলৰ ধান আছে, মানে শিলৰ ধান মানে য'ত মানে শিলৰ ধান বুলি ক'লে মানে য'ত লক্ষী দিয়ে তাৰ পৰা এতিয়া মানে বৰ্তমান আহি গ'ল। চ' গাইছ এতিয়া মই গৈ আছোঁ আৰু এইটো ৰাস্তাটো চাওক, লোকেশ্যনটো আপোনালোকক দেখাই আছোঁ, বৰ্তমান আহি আছোঁ আৰু এইফালে মোৰ ফ্ৰেণ্ডছ গৈ আছে। চাওক গাইছ ধানৰ পাহাৰটো আছিলে এইফালে সেইটো পাহাৰত মানে গৈছিলোঁ, সেইটো দেখিছিলোঁ মোৰ পিছফালে যিটো পাহাৰ আছে সেইটো পাহাৰতে মানে গৈছিলোঁ। চ' মই বৰ্তমান আমচৈত আহি গ'লোঁ আৰু আমচৈত উপস্থিত আছোঁ এতিয়া। চ' গাইছ মই বৰ্তমান গৈ আছোঁ, আপোনালোকে যদি যাব পাৰে যাব ধানৰ পাহাৰত চাবলৈ। পিছত চ' গাইছ যদি ভিডিঅ'টো ভাল পাইছে যদি লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিছোঁ।